মানে গাইছ এতিয়া আমি ৰাতি বাৰীত আছোঁ মানে নিশা আহিছোঁ এতিয়া সময় প্ৰায় 11মান বাজি গ'ল আজি এই বাৰীতে অলপ দেৰি মানে ৰখিম আমি হয়তো আজি ৰাতি পুৱাই যাব পাৰে এই বাৰীত আহি কিনে মই থাকিবলগীয়া হৈছে এটা আমাৰ ইয়াত বনীয়া ম'হ আছে আৰু যোৱা বছৰ আহি বহুত বেছি উৎপাত কৰিছে এই বছৰ আহি আজি যোৱাকালি সোমাই গ'ল সেইবাবে আমি এতিয়া ৰাতি আহি এতিয়া আহি মেলি এই মই বাৰী ঘৰতে আছোঁ মানে বহি মেলি আৰু ৰখীয়া হ'বই লাগিব নহ'লে আমাৰ গোটেই বস্তুখন খাই মেলি শেষ কৰি দিছে আৰু যোৱাকালি আমাৰ বেঙেনা খাই গ'ল আৰু বোলে বিন খালে জলকীয়া গছ মহতিয়ালে বাকী সেইবোৰ ইমান খোৱা নাই বাৰু কিন্তু বেঙেনাটো একদম মোৰতো প্ৰিয় খাদ্য বুলি ক'ব লাগিব আৰু আহি মেলি এতিয়া এই বাৰীঘৰতে আছোঁ এইফালে আছে ভাই ভাই আজি বহুত দিনৰ মূৰত ওলাইছোঁ মই ওলাই দিলোঁ মা তাৰপিছত তাকলো ভাই আমি গোটেই মানে ইয়াত এইখিনি টিপাল টিপাল পাই মেলি লাইট চাইট জ্বলাই লৈছে ইয়াত এতিয়া এনেকৈ ৰখীয়া হৈ আছোঁ আজি ৰাতিপুৱালৈকে থাকিব লাগিব হয়তো আজি নাহিব পাৰে মানে যোৱাকালি আহি গৈছিলে সেয়া মোৰতো এটা হিচাপ কৰি আহে এসপ্তাহ মূৰে বা 10 দিনৰ মূৰতহে আহে বেঙেনাখিনি যেতিয়া ডাঙৰ হ'ব বা বস্তুবোৰ ডাঙৰ হ'ব তেতিয়াহে খাবলৈ আহে আৰু এতিয়া তথাপিতো আহি কিনে ৰখিছোঁ মানে খুব 10-15 দিনমান আহি ৰখিটো দিব লাগিব আহিলে মানে ভয় খুৱাবলৈ নহ'লে বাৰী বস্তু একদম খতম কৰি যাব আমি মানে চব্জি বিকিবলৈ নাপাম সেইবাবে আহি কিনে ৰখীয়া হৈ আছোঁ এইফালে একদম গাড়ী পাৰি দিছে তাকে নাপায় গাড়ী আমি আঠুৱা চুঠাও অনা নাই ম'হৰ ধূপ আনি লৈছোঁ মানে কিলাৰ আৰু কিলাৰ বোলে এতিয়া এই বাৰীতে ম'হ ৰখীয়া হৈ আছোঁ যোৱা বছৰ বহুত বস্তু অনিষ্ট কৰিলে আৰু এই বছৰ বহুত বেছি যিহেতুকে এদিন আহি পালে আহিলে বুলি আৰু আহিয়ে থাকিব সেইবাবে ৰখিব লাগিব অলপ ভয় চয় খুৱাব লাগিব তেতিয়াহে পলাব নহ'লে মানে এনেকৈ যদি ঘৰত শুই থকা হয় আমাৰ যিখিনি খেতি কৰা বস্তু লগাই দিয়া আছে চব খাই মেলি শেষ কৰিব উপায় নাই এতিয়া আজি নিশাটো আমি এই বাৰী ঘৰতে পাৰ পাম এতিয়া আমাৰ সঁজুলি আনি লৈছোঁ থকা মেলা লাইট চাইট এইফালে এটা হ'লেই আৰু এটা ইয়াত নিজৰ মানে বস্তুখিনি হোৱা ফিটিং কৰি আছে এতিয়া গাঁও ল'বলৈ কাৰণে গিলানটো গাঁও ল'বি নেকি এইটো হা ফুটি দিব ভালকৈ ফুকি দে ক এইটো পিন্ধালি কি হয় ফটা হ'লে তো ফুকিলে হ'ব খুচি দে ফটা মানে ঘৰৰ পৰা গাঁও অঞ্চল আনি নাই আমাৰ একো পাতি চাতি অনা নাই ইয়াতে এখন টিং পাৰি লৈছোঁ এইফালে ত্ৰিপাল এতিয়া ছাইডত কিনাৰত ভাই হৈছে মহে যদি শিকাই ভাইকৈ খাব এতিয়া আমি আহি মেলি ৰখি আছোঁ হয়তো মানে আজি মোৰতো নাহিব পাৰে একদম এটা হিচাপ কৰি আহে এসপ্তাহ 10 দিন যাতে বস্তুবোৰ ডাঙৰ হৈ লয় আৰু যিটো যিদিনা সোমাই পূৰা ধ্বংস কৰি থৈ যাম আৰু এতিয়া যিহেতুকে যোৱাকালি খাই গ'ল আজি আহে নাহে কোনো ঠিক নাই আৰু নাহিলোঁ আমি আজিৰ পৰা এনেকৈ ৰাতি ইয়াত ৰখিম সদায় আৰু ভাত পানী খাই মেলি আহিছোঁ আজি অইন দিনাখন আমি ইয়াতে ভাত চাত বনাই খাবলৈও মাংস আনি স্পেচিয়েলি আৰু বাৰীঘৰতো আমাৰ ধুনীয়াকৈ ইয়াত থাকিব পৰা ব্যৱস্থা আছে এইডাল মহৰটো কেতিয়া আনা আকৌ আনিলে দেখিছেনে পূৰা নিশা আছোঁ এতিয়া বাৰীত ইয়াত মানে এইফালে আহিনে আমাৰ বেঙেনা ইয়াত বস্তুখিনি ইয়াত আছে আমি এইফালে এইটো বাৰীঘৰটোত পূৰা ৰখীয়া আছোঁ এতিয়া প্ৰায় 11টামান সময় হৈ গ'ল আজি আমি ৰাতিপুৱালৈকে ইয়াত থাকিম আৰু এইকেইদিন মানে আমি ইয়াত ৰাতি থাকিবই লাগিব যিহেতুকে নহ'লে বাৰী বস্তুবোৰ খাই শেষ কৰি দিয়াৰ পিছত আমাৰ লগোৱা একো হেৰিয়ে নাথাকিব চব ইমান পইচা খৰচ কৰি আৰু ইমান কষ্ট কৰি মেলি ইয়াত যদি নহয় খাই থৈ যায় আমাৰ যিখিনি পইচা খৰচ কৰিলে সেইখিনি নোলাবই সেইকাৰণে ৰখীয়া হৈ দিব লাগিব অলপ কষ্ট হ'ব উপায় নাই ইয়াত মানে আমাৰ মহ বেছি আছে আৰু সেই মহখিনিৰ লগত দিনত চৰে ৰাতি বাৰী সোমাই আহে আৰু ই আমাৰ বাৰীখনতে নহয় বহুত বাৰীত সোমাই আহে পূৰা হিচাপ আছে কোনখন বাৰীত খাবহি লাগে মানে এসপ্তাহত প্ৰায় 10খনমান বাৰীত সোমাই দিয়ে আৰু সিমানখিনি সোমাই মেলি আৰু বস্তু চস্তু খাই মেলি শেষ কৰি থৈ যায় আৰু যোৱাকালি আহোঁতে আমাৰ একদম ধানৰ পথাৰ আহিছে ধান চান গছকি মেলি ধান ইমান নাখায় কিন্তু বেছিকৈ প্ৰিয় খাদ্য হৈছে বেঙেনা
বাকী বস্তু খাই যদিও খুব কমে, কিন্তু বেঙেনা আপোনাৰ ইয়াত এবিঘা বেঙেনা লগাই দিয়া আছে, গোটেইখিনি ঘূৰিলে বোলে একেবাৰে শেষ কৰি থৈ যাব। যোৱা বছৰ বহুত খালে বেঙেনা, এইবছৰ আহি এইবছৰ এতিয়া এদিন বৰষুণে কৰিলেহি, য'ত নেকি দেখি পালে ই নেৰে বা পূৰা লাগি যাব খাবলৈ, শেষ নকৰা মানে নাই। কিন্তু মোৰতো এটাই ভাল, আৰু এই গছবোৰ নাখায় আৰু নেভাঙে ইমান, কিন্তু অকল বেঙেনাখিনিয়ে খায়, অকল মানে পাতি পাতি সোমাই খায়। এটা পাতিত যেনেকৈ মানুহে ছিঙিলে এটা পাতিত সোমাই কিনি ইটো পাতিত আকৌ ঘূৰি কিনি এনেকুৱা ষ্টাইলত মনটো মানে খায়। আৰু এইটো বহুত বছৰৰ পৰা আছে আমাৰ ইয়াত মোৰ খৰালি ছিজনত 2-3মাহমান অকণমান আগলৈ থাকি বেলেগ গাঁও, এইটো ছিজন আমাৰ এইটো চাইডে থাকে, যিহেতুকে মহখিনি আছে ইয়াত, মহখিনি লগতে থাকে দিনত, আৰু নিশা হ'লে গোটেই বোৱাৰীয়ে ঘূৰি খাই খতম। এতিয়া বোলে ভাড়াৰ পৰা দীঘলী শুই আছে, সেইটো আৰু বহুত দিন অহা নাছিলে, আজি আহিছে মৰখীয়া হ'ল হৈ গ'ল যাওঁ। এতিয়া এই বাৰীঘৰতে এতিয়া শুই আছোঁ আমি, পূৰা আন্ধাৰ হৈ আছোঁ। বাৰীঘৰত এতিয়া দিনত যদিও মহ ওলায়, মানে মানুহক কামোৰা মহটো, সেইটো ময়ে ৰখি পৰিছোঁ, সেইটো মহ নহয়, মানুহক কামোৰা মহটো। এই ৰাতি এতিয়া মানে ইমান নিশা ইমান ওলোৱা নাই মোৰ, আৰু দিনত হ'লেও এতিয়া অলপ মহে কামোৰে। আজি মোৰ ওচৰত নাই, একদম ধুনীয়াকৈ বিন্দাছ শুই থাকিব পৰা হৈছে। কেতিয়াবা কিনাত ভাই হৈছে, আকৌ কিনাত মই মাজা ডাকিলোঁ। এইকেইটা মোৰ লগতে মানে মৰখীয়া হ'ব আহিছে, কিন্তু মোৰতো সোমোৱাৰ লগে লগে এই ভাই আগতে পলাব পাৰিছিল, মানে ইয়াত বেছি ভয় কৰি আমি আছোঁ দেখি আছে সেইটো। মানে ভাইৰ ফাৰ্ষ্ট 1 নম্বৰ কাৰণটো হৈছে ভয়, আৰু ইয়াৰ যদি আমি যদি লাহেকৈ ইয়াৰ পৰা পলাই যাওঁ, ভাই লাহেকৈ পলাই দিব, হয়তো ইয়াত এনেকৈ শুলে ৰাতি টোপনি নাযাওঁ, যাব পাৰিম সেইটো হা এনে বেলেগ ভয় খায়, মানে একদম বেছি ভয় খায়। এইটো বিন্ধাছ হৈছে একদম ঘৰত হোৱা বুলি হাত পাই থাপৰি। আজি মানে এতিয়া যদি কাতিমাহ সোমালে অলপ ঠাণ্ডা অনুভৱ আহিছে, মানে ঠাণ্ডা লাগিছে। আমি কম্বল চম্বল একো নাই, এতিয়া এখন লুঙি লৈ লৈছোঁ ওপৰত এনেকৈ এতিয়া ইয়াতে আমি শুই আছোঁ, মানে মহৰ এনেকুৱা জেগাখনত থাকি সঁচাকৈ ভাল লাগে বাৰু, একদম নিজান পৰিৱেশ, আৰু এইটো একদম মানে একো ইয়াত মানুহ হালা গোলা নাই, আমি যিকেইটা আছোঁ সেইকেইটাই আকৌ মানুহ বুলিবলৈ নাই। ঘৰটো যিহেতুকে অকণমান এই বাৰীখনৰ পৰা দূৰ হয়, আৰু এতিয়া পৰিৱেশটো অকণমান ঠাণ্ডা বাৰীঘৰতে মহৰ ৰখীয়া হয়। কৈ দে ভাই, কিবা এটা থাকি কেনেকুৱা লাগিছে? হা ৰাতিটো ঘৰতে লাগে নাই? নেলাগে হে এনেই মিছা কথা কৈছে, মানে যদি আমি যদি লম সোমাই দিওঁ সি আমাৰ সাহসতে আছে নাই, সি ভয় কৰে, ভয় খাই আৰু ভাতো কম খাই বা ভয় খাই দেখি ন হে ইয়াত দেখিছেনে, এইফালে আন্ধাৰ পৰিৱেশ, এইফালে আমি লাইট চিলাইট সেইখিনি অলপ পোহৰ হৈ আছে। এতিয়া এনেকৈ দীঘল দি মেলি পৰি আছোঁ, একদম ঘৰত বিচনাত শুই থকা